নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি কাচকলৰ কাবাব বনাওঁ। কাচকলৰ কাবাব বনাবৰ বাবে মই লোৱা সামগ্ৰী কেইবিধ হ'ল: কাচকল 3টা, মিডিয়াম চাইজৰ আলু 2টা, 2 টেবুলস্পুন বুটৰ দাইল, এটুকুৰা চিজ, এটা মিডিয়াম চাইজৰ পিঁয়াজ, কেঁচা জলকীয়া 2টা, মান ধনিয়া, নিমখ সোৱাদ অনুযায়ী আৰু ভাজিবৰ বাবে মিঠাতেল। প্ৰথমে মই কাচকল, আলু আৰু বুট দাইল বইল কৰি লৈছোঁ। প্ৰত্যেকটো বস্তু মই বেলেগে বেলেগে বইল কৰিছোঁ। জলকীয়া, পিঁয়াজ, মান ধনিয়া মিহিকৈ কুটি লৈছোঁ। চিজখিনি মই গ্ৰেট কৰি লৈছোঁ। এতিয়া মই কাচকল, বুট দাইল আৰু আলু মিহিকৈ পিটিকি পিঁয়াজ, নিমখ, চিজ, জলকীয়া, মান ধনিয়া দি ভালদৰে সানি লৈছোঁ আৰু মিডিয়াম চাইজৰ বল কৰি কাবাবৰ আকাৰ দিছোঁ। এতিয়া এখন কেৰাহীত মিঠাতেল ভালদৰে গৰম হ'বলৈ দি কাবাববোৰ ভাজি গৰমে গৰমে টমেটো চচৰ লগত পৰিৱেশন কৰিছোঁ। এই কাবাব আপোনালোকে ভাতৰ লগত বা চাহৰ লগতো পৰিৱেশন কৰিব পাৰে। ইচ্ছা কৰিলে আপোনালোকে আলু নিদিয়াকৈও এই কাবাব বনাব পাৰে। আশা কৰোঁ আপোনালোকে এই কাবাব বনাই খাব আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, ধন্যবাদ।